সেই বন্ধু বান্ধৱীসকল মই জিন্টুৱে আজি আৰু কেইটামান নতুন প্ৰশ্নৰ সৈতে উপস্থিত হৈছোঁহি। তেতিয়াহ'লে বলক বন্ধুসকল আমি বেছি দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। লেটছ গ' টু ষ্টাৰ্ট। আপোনালোকে দেখি থকা এই ফটোখনত এটা অমিল পাত আছে। চাওঁচোন অমিল পাতটো কোনে বিচাৰি ওলাব পাৰে। পাতটো হ'ল এই পাতটো। তেনেহ'লে বলক বন্ধুসকল আমি দ্বিতীয় প্ৰশ্নলৈ যাওঁ। কি কণী খাব নোৱাৰি? উত্তৰটো হ'ল ওকণি। ওকণি খাব নোৱাৰি। ইন্সপেক্টৰ কৰণে যেতিয়া ঘটনাস্থলীত গৈ পায় তেতিয়া তাত এটা মৰা লাশ দেখা পালে আৰু ওচৰতে এটা মোবাইল, এটা বন্দুক আৰু এটা টেপ ৰেকৰ্ডাৰ পালে। ইন্সপেক্টৰ কৰণে তাৰ সহকৰ্মীক ৰেকৰ্ডাৰটো চলাব ক'লে আৰু যেতিয়া চলালে তাৰ পৰা এটা শব্দ আহিল, মই নিজ ইচ্ছামতে আত্মহত্যা কৰিছোঁ, ইয়াৰ লগত কোনো ধৰণৰ মানুহ জড়িত নাই। ইয়াৰ পাছত এটা গুলী চলোৱা শব্দ আহিল। ইন্সপেক্টৰ কৰণেতো গম পাইছিলে এইটো মাৰ্ডাৰ কেছ বুলি। তো আপোনালোকে বুজিব পাৰিছেনে পৰা নাই? আপোনালোকক বুজিবৰ কাৰণে 10 ছেকেণ্ডৰ সময় দিয়া হ'ল। আৰু যদি কোনোবাই উত্তৰটো জানে তেতিয়াহ'লে কমেণ্ট বক্সত জনাই দিলে হ'ল। যেতিয়া সহকৰ্মীজনে টেপ ৰেকৰ্ডাৰটো চলাইছিল তো সেই ৰেকৰ্ডাৰটো আগৰ পৰা ৰিভাইন আছিল। যদি মানুহজন আত্মহত্যা কৰিলে হয় তেতিয়া ৰেকৰ্ডাৰটো কেনেকৈ ৰিভাইন হ'ল হয় আৰু আত্মহত্যা কৰিলে ৰেকৰ্ডিং হৈয়ে থাকিল হয়। তো ইয়াৰ পৰা বুজিব পাৰি যে কোনোবা বেলেগে মানুহে তাক মাৰি মিছা ৰেকৰ্ডিং বনাই টেপ ৰেকৰ্ডাৰটো ৰিভাইন কৰি থৈছিল। তো বন্ধুসকল আপোনালোকে কিবা বেলেগ ভাবিছিল নেকি? আৰু যদি বেলেগ ভাবিছিল মোক কমেণ্ট বক্সত জনাব একদমেই নাপাহৰিব। তেতিয়াহ'লে বলক বন্ধুসকল আমাৰ চতুৰ্থ প্ৰশ্নলৈ যাওঁ। আমাৰ চতুৰ্থ প্ৰশ্নটো হ'ল কি পানৰ ঠাৰি নাই? উত্তৰটো হ'ল জলপানৰ ঠাৰি নাই। অতি সহজ আছিল ন বন্ধু বান্ধৱীসকল? আপোনালোকে দেখি থকা ফটোখনত ইয়াৰে কোনজন মানুহ বেছি মূৰ্খ? এই প্ৰশ্নটোৰ উত্তৰটো পাৰিলে কমেণ্ট বক্সত জনাই দিব। শুদ্ধ উত্তৰ দিওঁতাসকলৰ নাম মই আগন্তুক ভিডিঅ'ত উল্লেখ কৰিম। তো আজিলৈ এৰিছোঁ বন্ধু বান্ধৱীসকল। কাইলৈ আকৌ আহিম নতুন প্ৰশ্ন সৈতে। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক এটা নিশ্চয় কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কৰাৰ পাছত ঘণ্টা বটনটো দবাই দিব। তো জয় অসম, বাই বাই।